বিভিন্ন ধৰণৰ কোণ। সূক্ষ্ম কোণ, যি কোণৰ মান 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত থাকে তেনে কোণক সূক্ষ্ম কোণ বোলে। সমকোণ, যি কোণৰ মান 90 ডিগ্ৰী তাক সমকোণ বোলে। স্থূল কোণ, যি কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তেনে কোণক স্থূল কোণ বোলে। সৰল কোণ, যি কোণৰ মান 180 ডিগ্ৰী তাক সৰল কোণ বোলে। প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ, যি কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেনে কোণক প্ৰত্যাৱৰ্তী বা প্ৰবৃদ্ধ কোণ বোলে। সন্নিহিত কোণ, দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় যেতিয়া সিহঁতৰ এটা উমহতীয়া শীৰ্ষবিন্দু, এডাল উমহতীয়া বাহু থাকে আৰু সিহঁতৰ আন দুডাল বাহু উমহতীয়া বাহুডালৰ দুয়োকাষে থাকে। চিত্ৰত এংগুল ABD আৰু এংগুল CBD এযোৰ সন্নিহিত কোণ কিয়নো এই দুটা কোণৰ উমহতীয়া শীৰ্ষবিন্দু হৈছে B আৰু উমহতীয়া বাহুটো হৈছে BD। এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। এই কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। চিত্ৰত চাবা, AB ৰেখাৰ ওপৰত OC ৰশ্মি থিয় কৰোৱাত এংগুল AOC আৰু এংগুল BOC এযোৰ সন্নিহিত কোণ উৎপন্ন হৈছে। এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী কাৰণ দুটা কোণ লগ লাগি এটা সৰল কোণ গঠন কৰিছে। উপপাদ্য 6.1, যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপ্ৰতীপ শীৰ্ষক কোণবিলাক সমান। চিত্ৰত চোৱা, AB আৰু CD ৰেখাই O বিন্দুত পৰস্পৰ কটাকটি কৰিছে। গতিকে এংগুল AOC আৰু এংগুল BOD এযোৰ বিপ্ৰতীপ শীৰ্ষক কোণ, সেয়েহে এই দুটা কোণ সমান। একেদৰে এংগুল AOD আৰু এংগুল BOC আন এযোৰ বিপ্ৰতীপ শীৰ্ষক কোণ, গতিকে এই দুটা কোণো সমান। অনুশীলনী 6.1, কুৱেশ্যন নম্বৰ 1, চিত্ৰ 6.13ত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি এংগুল AOC প্লাছ এংগুল BOE ইজিকেল টু 70 ডিগ্ৰী আৰু এংগুল BOD ইজিকেল টু 40 ডিগ্ৰী, তেন্তে এংগুল BOE আৰু প্ৰত্যাৱৰ্তী এংগুল COE নিৰ্ণয় কৰা। চিত্ৰত চাবা, এংগুল AOC আৰু এংগুল BOD এযোৰ বিপ্ৰতীপ শীৰ্ষক কোণ, গতিকে এই দুটা কোণ সমান। এংগুল AOC ইজিকেল টু এংগুল BOD যিহেতু বিপ্ৰতীপ শীৰ্ষক কোণ। প্ৰশ্নত দিয়া আছে এংগুল BODৰ জোখ 40 ডিগ্ৰী, গতিকে আমি লিখিম ইমপ্লাইজ এংগুল AOC ইজিকেল টু 40 ডিগ্ৰী। এতিয়া আকৌ প্ৰশ্নত দিয়া আছে এংগুল AOC প্লাছ এংগুল BOE ইজিকেল টু 70 ডিগ্ৰী। এংগুল AOC প্লাছ এংগুল BOE ইজিকেল টু 70 ডিগ্ৰী দিয়া আছে। আমি পাইছোঁ এংগুল AOCৰ জোখ 40 ডিগ্ৰী, গতিকে আমি লিখিম ইমপ্লাইজ 40 ডিগ্ৰী প্লাছ এংগুল BOE ইজিকেল টু 70 ডিগ্ৰী। 40 ডিগ্ৰীটো সোঁফালে পক্ষান্তৰ কৰিবা, আমি পাম এংগুল BOE ইজিকেল টু 70 ডিগ্ৰী মাইনাছ 40 ডিগ্ৰী। 70 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী মাইনাছ কৰি আমি পাম 30 ডিগ্ৰী। এনেদৰে উলিয়াব দিয়া এংগুল BOEৰ জোখ আমি পাইছোঁ 30 ডিগ্ৰী। এতিয়া আমি উলিয়াব লাগে প্ৰত্যাৱৰ্তী এংগুল COE। চিত্ৰত চোৱা, এইটো হ'ল প্ৰত্যাৱৰ্তী এংগুল COE। এই কোণটো তিনিটা কোণৰ সমষ্টি হিচাপে লিখিব পাৰি। এংগুল AOC, এংগুল BOE
আৰু এংগুল এউ বি গতিকে আমি লিখিম এংগুল এউ চি প্লাছ এংগুল বিউ ই প্লাছ এংগুল এউ বি প্ৰশ্নত পাইছোঁ এংগুল এউ চি প্লাছ এংগুল বিউ ই ইজ ইকুৱেল টু 70 ডিগ্ৰী গতিকে এই দুটা কোণৰ যোগফল 70 ডিগ্ৰী লিখিব পাৰিম 70 ডিগ্ৰী প্লাছ এংগুল এউ বিৰ জোখ চিত্ৰত চালে বুজি পাবা এংগুল এউ বি হৈছে এটা সৰল কোণ গতিকে ইয়াৰ মান 180 ডিগ্ৰী যোগফলটো আমি পাম 250 ডিগ্ৰী